Good morning students. तो আজি আকৌ লক্ষ্য কম্পিউটাৰ ট্ৰেনিং ইনষ্টিটিউটৰ ফালৰ পৰা আমি তোমালোকক পাৱাৰ পইণ্টত এটা সৰু স্লাইড বনোৱা দেখাম ইন্টাৰেষ্টিং স্লাইড বলা কেনেকৈ কৰা হয় আৰম্ভ কৰো তুমি তোমাৰ এটা স্লাইড তুমি যেনেকৈ পাৱাৰ পইণ্ট খুলিবা তোমাৰ এটা স্লাইড আহি থাকিব ইয়াত বাই ডিফল্ট তুমি ইয়াত যাবা আৰু এটো ব্ল্যাঙ্ক কৰি লবা ব্ল্যাঙ্ক হৈ গল এতিয়া আমি কি কৰিম ইনসাৰ্টত যাম পিকচাৰত যাম পিকচাৰ এটা লৈ লম তোমাৰ ডেস্কটপত ইয়া যে কোনো জায়গাত পিকচাৰ থাকে সেই পিকচাৰটো লৈ লবা তো মানিলো মই এটা ন্যাচাৰাল পিকচাৰ লৈ লৈছো এটো আমাৰ পিকচাৰ হৈ গল এতিয়া মই এটো এডজাস্ট কৰি লম মোৰ স্লাইডৰ লগত এটো এডজাস্ট কৰিব লাগিব এবাৰ এডজাস্ট কৰাৰ পিছত আমি এটো কি কৰিম এটো সোৱা এডজাস্ট হৈ গল এতিয়া এডজাস্ট হোৱাৰ পিছত আমাৰ যাব লাগিব ইনসাৰ্টত আৰু ইয়া টেবল আছে তুমি ডাইৰেক্ট ইনসাৰ্ট টেবলত যাবা ইয়াত ওপৰত কলম 7 দি দিবা আৰু এটো দি দিবা ৰো 9 আৰু ওকে কৰি দিবা ওকে কৰাৰ পিছত তোমাৰ টেবলটো আহি গল তুমি টেবলটো ইয়াত এডজাস্ট কৰি দিবা এনেকে টেবলটো যেতিয়া এডজাস্ট কৰি দিবা ইয়াত তাৰ পিছত তুমি যাবা ইয়াত পেন কালাৰ ইয়াত তুমি এটো হোৱাইট কৰি দিবা তুমি ইয়াত যাবা আৰু সবচে থিন সাইড যোনটো আছে এটো লৈ লবা লোৱাৰ পিছত তুমি ইয়াত বৰ্ডাৰ আছে বৰ্ডাৰত যাবা অল বৰ্ডাৰ্স দি দিবা অল বৰ্ডাৰ্স দিয়াৰ পিছত তুমি এই টেবলটো সিলেক্ট কৰিলা সিলেক্ট কৰাৰ পিছত ৰাইট ক্লিক কৰিবা ফৰমেট শেপত যাবা আৰু ইয়াৰ পা তুমি নো কালাৰ দি দিবা নো কালাৰ দিয়াৰ লগে লগে তুমি চাব পাৰা আমাৰ এটা অনলি এটা পাৰ্ট আমাৰ কি হৈছে নো কালাৰ হৈ আছে কিন্তু আমাৰ গুটেটো লাগে তো আমি কেনেকে এনেকে সিলেক্ট কৰি লম গুটেটো সিলেক্ট কৰাৰ পিছত নো ফিল দি দিবা এটো আমাৰ আহি গল ইয়াৰ পিছত আমাৰ কি কৰিব লাগিব ইয়াৰ পিছত আমাৰ সিলেক্ট কৰিব লাগিব অলপ পোৰশন যোনটো পোৰশন তোমাক ফেড কৰিব লাগে হে পোৰশনটো তুমি এনেকে সিলেক্ট কৰি লবা সিলেক্ট কৰাৰ পিছত ইমান লকে যদি সিলেক্ট কৰিছা সিলেক্ট কৰাৰ পিছত তুমি সলিডত যাবা সলিডত যোৱাৰ পিছত এটো তুমি কৰি দিবা হোৱাইট এটো হোৱাইট কৰাৰ পিছত আৰু বেলেগ কোনো এটা কলম যদি তুমি ইয়া সেল যদি লব বিচাৰিছা হেতু সলিড কৰিবা আৰু হেতু দি দিবা হোৱাইট তেনেকে বেলেগ এনেকে সিলেক্ট কৰিলা আৰু হোৱাইট দি দিলা ঠিক আছে ইয়াত মাজে মাজে তুমি হোৱাইট দি দিলা এটো দি দিলো ওকে এতিয়া আমি কি কৰিম এনেকে এটো সিলেক্ট কৰিলো এই এৰিয়াটো আমি যেনেকে সিলেক্ট কৰিলো এই পোৰশনটো এতিয়া আমি ইয়াত গৈ কিনে ট্ৰান্সপাৰেন্সি দি দিম ট্ৰান্সপাৰেন্সি আমি দি দিম 29 या 25 দিব পাৰা 29 দিব পাৰা যোনটো তোমাৰ ইচ্ছা মই 30 দি দিছো ঠিক আছে এনেকে এটো সিলেক্ট কৰিলো ইয়াৰো ট্ৰান্সপাৰেন্সি আমি এনেকে দি দিম 20 या 30 দি দিলা সবৰে সেম দি দিবা 30 দি দিবা ইয়াৰো তুমি ট্ৰান্সপাৰেন্সি তেনেকে তো সেলস বিলাক তোমাৰ ইচ্ছা তুমি চুজ কৰি লবা আৰু ইহতৰ ট্ৰান্সপাৰেন্সি টু তুমি 30 কৰি দিবা আমি ইয়াত কিবা লিখিব বিচাৰিছো আমি এনেকে সিলেক্ট কৰিলো তাৰ পিছত আমি যাম লেআউটত ইয়াত মাৰ্জ বুলি থাকিব তোমালোকে মাৰ্জ ক্লিক কৰি দিবা মাৰ্জ ক্লিক কৰাৰ লগে লগে এই এৰিয়াটো তুমি চাব পাৰা যিমান আমাৰ সেল আছে একেলগে হৈ গল এতিয়া আমি ইয়াত কিবা এটা বস্তু পেস্ট কৰিব বিচাৰিছো মানে কিবা এটা কোৰ্স তো আমি কোড যাম তাৰ কাৰণে আমি যাম গুগলত ক্ৰোমত যাবা ইয়াৰ পা তুমি যে কোনো এটা কোৰ্স ইন্টাৰনেটৰ পা লৈ লবা কপি কৰি লবা যেনেকে এই কোৰ্সটো অলৰেডি মই কপি কৰা আছে মই জাস্ট ৰাইট ক্লিক সিলেক্ট কৰা আছে মই কপি কৰিলো কপি কৰাৰ পিছত মই এতিয়া কি কৰিম মোৰ পাৱাৰ পইণ্টত গুছি যাম আৰু ইয়াত ৰাইট ক্লিক পেস্ট কৰি দিলো এতিয়া তুমি এটো সিলেক্ট কৰি কি কৰিবা হোমত যাবা হোমত যোৱাৰ পিছত তুমি এটো ডাঙৰ কৰি লবা ডাঙৰ কৰাৰ পিছত তুমি এতিয়া বেলেগ বিভিন্ন ধৰণৰ কালাৰ আছে যোনটো তোমাৰ কালাৰ হে কালাৰটো তুমি ইয়াত এপ্লাই কৰি দিব পাৰা এপ্লাই জাস্টিফাই কৰি দিবা তো ইয়াত তুমি এতিয়া চাব পাৰা আমাৰ এটো কিমান ধুনিয়া দেখা পাই আছা আৰু তুমি ইয়াৰ পিছত যাবাগে ট্ৰানজিশনত যাবাগে আৰু ট্ৰানজিশনত যোৱাৰ পিছত তুমি যে কোনো এটা ওয়াইপ ইয়া যে কোনো এটা স্প্লিট ট্ৰানজিশন সিলেক্ট কৰি প্ৰিভিউ কৰি দিবা তেতিয়া চাব পাৰা ঠিক আছে তো এটো যদি মই স্লাইড শট গৈ কিনে এনেকে ফ্ৰম বিগিনিং কৰি দিও তো তুমি চাব পাৰা এটো কিমান ধুনিয়া নেচাৰালি এটা আমি পিকচাৰত ইমান ধুনিয়া বস্তু আমি লিখি দেখাই আছো পাৱাৰ পইণ্টত তোমালোকক আৰু এটা ধুনিয়া এনিমেশন দেখাই দিও বলা তো আমাৰ স্লাইড সিলেক্ট আছে আমি লেআউটত যাম ইয়াত যোৱাৰ পিছত আমি ব্ল্যাঙ্ক লৈ লম আৰু ইয়াৰ ব্যাকগ্ৰাউণ্ড আমি চেঞ্জ কৰিম তো ৰাইট ক্লিক কৰিবা ফৰমেট ব্যাকগ্ৰাউণ্ড আছে ইয়াৰ পা তুমি সলিড সিলেক্টেড আছে কালাৰ খালি তুমি লৈ লবা ব্ল্যাক কালাৰ লোৱাৰ পিছত এতিয়া আমি কি কৰিম ইনসাৰ্টত যাম এটা পিকচাৰ ইয়াত লৈ আনিম তো আমি ডেস্কটপত যাম ফটোশপত যোৱাৰ পিছত আমি ইয়াৰ পৰা যে কোনো এটা পিকচাৰ
সিলেক্ট কৰি লম তো সিলেক্ট মই এই পিকচাৰটো সিলেক্ট কৰি লৈছো সিলেক্ট কৰাৰ পিছত এটো মই অলপ জাস্ট এডজাস্ট কৰি লও ইয়াত এডজাস্ট কৰাৰ পিছত মোৰ কাম হল এতিয়া ক্ৰপত যাব লাগিব ক্ৰপত যোৱাৰ পিছত মই ইয়াত যাম ক্ৰপ কোনটো এই শেপটো লৈ লবা ৰাউন্ডেড ৰেক্টেঙ্গল শেপটো লৈ লবা এটো হৈ গল এতিয়া আমি যাম এতিয়া এটো হোৱাৰ পিছত আমাৰ যাব লাগিব এতিয়া আমি যাম সফট এজত যাম ইয়াত ক্লিক কৰিবা আৰু এটো তুমি কৰি দিবা 26 কৰি দিবা এটো কৰাৰ পিছত তুমি যাবা পিকচাৰ কাৰেকশনত যাবা ইয়াত ব্ৰাইটনেছটো যে আছে এটো তুমি কমাই দিবা আৰু এটো কৰি দিবা 43 এতিয়া আমি আকৌ সেম পিকচাৰ লৈ আনিম ইনসাৰ্টত যাম পিকচাৰত যাম সেম পিকচাৰটো সিলেক্ট কৰিম ইনসাৰ্ট কৰি দিম ইনসাৰ্ট কৰাৰ পিছত এটো অলপ ডাঙৰ কৰি লোৱা এডজাস্ট কৰি লোৱা এনেকে এতিয়া কি কৰিবা এতিয়া আমি ইয়াত এটা টেক্সট বক্স এপ্লাই কৰিম ইনসাৰ্টত যাম ইয়াত আমি টেক্সট বক্স আছে এটো লৈ লবা আৰু ইয়াত ক্লিক কৰিবা আৰু ইয়াত লিখি দিবা বিউটিফুল লিখি দিলা আৰু এটো সিলেক্ট কৰি লবা সিলেক্ট কৰাৰ পিছত বোল্ড কৰিবা আৰু এনেকে ডাঙৰ কৰি লবা হ্যান্ডৰাইটিংটো আমি বেলেগ লৈ লম এৰিয়েল ব্ল্যাক লব পাৰো ইয়া বেলেগ আৰু বিভিন্ন হ্যান্ডৰাইটিং আছে এনেকে তুমি ডাঙৰ কৰি লবা কন্ট্ৰোল প্ৰেছ কৰি তুমি পিকচাৰ আৰু এই যে টেক্সট বক্স আছে এই দুটা সিলেক্ট কৰি লবা এই দুটা আমাৰ সিলেক্ট হৈ গল সিলেক্ট হোৱাৰ পিছত তুমি যাবা ড্ৰয়িং টুলছত যাবা ড্ৰয়িং টুলছত যোৱাৰ পিছত ইয়াত মাৰ্জ আছে আৰু ইয়াত তুমি কৰি দিবা ইন্টাৰসেক্ট কৰি দিবা পিকচাৰটো সিলেক্ট কৰাৰ পিছত তুমি যাবা ফৰমেটত যোৱাৰ পিছত ইয়াত তুমি চাব পাৰা পিকচাৰ ইফেক্টস ইয়াত যাবা শ্যাডো এই শ্যাডোটো সিলেক্ট কৰি লবা এতিয়া মই এটো মুভ কৰি অলপ ওপৰৰ ফালে লৈ গলো ইয়াত লৈ গলো আৰু এটা টেক্সট বক্স দিম তাৰ কাৰণে মই ইনসাৰ্টত যাম ইয়াত টেক্সট বক্স আছে ইয়াত এটা টেক্সট বক্স এপ্লাই কৰিম টেক্সট বক্সটো অলপ ডাঙৰ কৰি লম আৰু ইয়াত মই যে কোনো এটা নেচাৰৰ ইয়া যে কোনো এটা কোটস ইয়াত ইউজ কৰিম তো মই বিউটিফুল কোটস ইউজ কৰিম বিউটিফুল কোটস লিখাৰ পিছত তুমি ইয়াত ক্লিক কৰিবা ইয়াৰ পা যে কোনো এটা কোটস তুমি লৈ লবা লোৱাৰ পিছত সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত ৰাইট ক্লিক কপি কৰিবা আৰু তুমি ইয়াত যাবা ইয়াত পেস্ট কৰি দিবা তোমাৰ পাৱাৰ পইণ্টত এটো আহি গল এতিয়া সিলেক্ট কৰি এটো জাস্টিফাই কৰা আৰু এটো হোৱাইট কালাৰ দি দিয়া আৰু অলপ ডাঙৰ কৰি দিয়া ডাঙৰ কৰাৰ পিছত এটো এফালে সেট কৰি দিয়া নেকে আৰু তলত ইয়াত আনি দিয়া এতিয়া আমি এই টেক্সট বক্সটো সিলেক্ট কৰিম এই বিউটিফুল টেক্সট বক্সটো সিলেক্ট কৰাৰ পিছত তোমালোকে এনিমেশনত যাবা এনিমেশনত যোৱাৰ পিছত তোমালোকে লাইন সিলেক্ট কৰিবা লাইন সিলেক্ট কৰাৰ পিছত ইয়াত সোৱা অটোমেটিকলি এটা এনিমেশন আহি গৈছে এটো এডজাস্ট যদি কৰিব বিচাৰিছা অলপ ওপৰত কৰি দিয়া তেতিয়া হলে আমি এবাৰ প্ৰিভিউ কৰি চাও এনেকে এটো তলৰ ফালে নামিব তেনেকে আমি এটো সিলেক্ট কৰিম এটো আমি তলৰ ফালে অলপ কৰি দিম তাৰ পিছত আমি ইয়াত ক্লিক কৰি তলত যাবা আকৌ সেম লাইন সিলেক্ট কৰিবা লাইন সিলেক্ট কৰাৰ পিছত এটো ইনভার্স কৰিব লাগিব মানে এটো উল্টা ফালে কৰিব লাগিব মানে ওপৰৰ ফালে কৰিব লাগিব তাৰ কাৰণে তুমি আপ কৰি দিব পাৰা আপ দি দিয়া এটো আমাৰ হৈ গল এতিয়া আমি কি কৰিম ইয়াত গৈ কিনে আমি উইথ প্ৰিভিউ দি দিম উইথ প্ৰিভিউ দিয়াৰ পিছত প্ৰিভিউ প্লে কৰি চাম তো সোৱা আহি গল আমাৰ ধুনিয়াকে এটা ইন্টাৰেষ্টিং স্লাইড যদি তোমালোকে আমাৰ পাৱাৰ পইণ্টৰ স্লাইড ক্ৰিয়েচন বিলাক ভাল পাই আছা ইন্টাৰেষ্ট পাই আছা প্লিজ লাইক শেয়াৰ আৰু কমেন্ট কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ